হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে কেনে আছে? ভালে আছেনে? আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু মাহঁতৰ ঘৰত আজি আহি পেলাই কি ৰেচিপি বনাইছোঁ চাওকচোন। কণীৰ কাৰী বনাইছোঁ। আপোনালোকে এনেকুৱা কণীৰ কাৰী বনাই খায়নে? খুবেই ভাল লাগে। লোকেল মুৰ্গীৰ কণী বনাইছোঁ আজি এয়া, আৰু হাঁহৰ কণী আছে, হাঁহৰ কণী 2টা আৰু লোকেল মুৰ্গীৰ কণী 5টা বনাইছোঁ আজি মই কণী। এইখিনি প্ৰথমতে মই কণীখিনি উতলাই লৈছোঁ। মাহঁতৰ ঘৰত ধুনীয়াই ভাল লাগে, পূৰা লোকেল মুৰ্গী লোকেল কণী খাই বহুতেই ভাল লাগে, হাঁহৰ কণী খায়। আৰু আছোঁ মই এটা এটাকৈ কণীকেইটা গুচাই ল'ম। ইয়াত কণীটোকেইটাই গুচাই ল'ম ধুনীয়া কৰি। হাঁহৰ কণী চোৱাচোন, মই প্ৰথমতে গুচাই লৈছোঁ আৰু ধুনীয়া কৰি ইয়াত গুচাই ল'ম। এয়া চাওক, কণীকেইটা 4টা কণী গুচাইছোঁ, আৰু ৰৈছে এইকেইটাও গুচাই ল'ম একেবাৰে। কণী গুচোৱাখিনি কমপ্লিট হৈ গ'ল। এতিয়া মই কাৰীটো বনাই ল'ম। এনেকুৱা আপোনালোকৰ কণীৰ বাকলৰ লগত আঁচ দি দিব। ভিতৰত তেল মছলা যিমান আছে গোটেইকেইটা সোমাই যাব। এনেকুৱা আঁচ দিব পাৰিব। প্ৰথমতে মই কেৰাহীখন ইয়াত বহাই লৈছোঁ চৌকাত। ইয়াত দি দিছোঁ তেল। ইয়াত কেৰাহীটো মিঠাতেল দি দিছোঁ, অলপ নিমখ দি দিছোঁ। প্ৰথমে মই কণীকেইটা ভাজি ল'ম। আৰু ইয়াত দি দিছোঁ হালধি তেলত দি ধুনীয়াকৈ লাৰি পেলাই কণীকেইটা দি দিম। ধুনীয়া কৰি কণী কাৰী বনালে প্ৰথমে আপোনালোকে কণীটো ভাজি ল'ব ধুনীয়া কৰি, ৰঙা কৰি। আৰু এয়া চাওকচোন, ইয়াত কণীকেইটা ভাজিছোঁ মই, অলপ টাইম ভাজিম। এয়া চোৱা, এনেকুৱা ৰঙা হৈ গৈছে ভাজাকেইটা। মই এতিয়া প্ৰথমে ওলাই ল'ম কণীকেইটা। এয়া মই বাতিৰ এটা প্লেটত ওলাইছোঁ কণীকেইটা। ধুনীয়া কৰি কণীকেইটা, হাঁহৰ কণী আৰু মুৰ্গীৰ কণী ওলাইছোঁ। আৰু এটা কেৰাহীটো অলপ তেল আছে যে কণী ভজা তেলখিনি থাকি গ'ল। ইয়াত মই মছলা এড কৰিছোঁ, কেঁচা জলকীয়া, পিঁয়াজ, নহৰু আৰু আদা মছলা পেষ্ট কৰা মছলাখিনি ৰাখি দিছিলোঁ। এইখিনি মই তেলত দি পেলাই অলপ দি দিম নিমখ, আপোনালোকে আন্দাজ মতন দি দিব। আৰু ইয়াত নিমখ দি দিছোঁ, অলপ তেজপাতা 2টা দি দিছোঁ, আৰু অলপ হালধি গুড়া আৰু অলপ জিৰা গুড়া দি দিব। আৰু ধুনীয়া কৰি আপোনালোকৰ এইখন মছলাটো একেবাৰে ধুনীয়া কৰি লাৰি দিব। মই জিৰা গুড়া দি দিছোঁ অলপমান, আৰু ধুনীয়া কৰি লাৰি ল'ম মছলাখিনি। যিমান টাইম ভাজা হোৱা নাই, কেঁচা পিঁয়াজৰ গোন্ধ যোৱা নাই, সিমান টাইম মই ভাজি কৰি ল'ম। ধুনীয়া কৰি ভাজি লওঁ। ভাজি লৈছোঁ কণীকেইটা, আৰু এইখিনি মছলাকেইটা ভাজি লৈছোঁ। আৰু এই কণী ভাজা কণীকেইটা মছলাত দি দিছোঁ। আকৌ ভাজি লওঁ মই ইয়াত। ধুনীয়া কৰি ভাজি লৈছোঁ, মছলাৰ লগত এড কৰি লৈছোঁ। কণীৰ অলপ কাটি দিছিলোঁ যে কণীকেইটা দি আঁচ দি দিছোঁ, এইখিনি মছলাকেইটা সোমাই যাব। আৰু মই ইয়াত পানী এড কৰি দিছোঁ আন্দাজ মতে, আপোনালোকে দি দিব। ইমান পানী নাৰাখোঁ, জোলকেইটা অলপ ৰাখি মই যেতিয়া কমি যাব। আৰু এয়া জোল দিলোঁ। আৰু এয়া চাওকচোন, জোলখিনি উতলাই গৈছে, দেখিছেনে বাৰু? চৌকাটো ইমান ধুনীয়া হৈছে জুইবিলাক। আৰু এয়া জোলকেইটা উতলাই গৈছে, আৰু পূৰা গ্ৰেভি নিয়া হৈ গৈছে। এয়া আছে, মই ইয়াতে হটকেছত চাৰ্ভ কৰি লৈছোঁ। এতিয়া মই ইয়াত ঢাকি ৰাখি দিম। কণীকেইটা চোৱাচোন, এনেকুৱা আপোনালোক শীতকালত বনাই খাবচোন, খুবেই ভাল লাগে আৰু খুবেই সোৱাদ লাগে। আৰু লোকেল কণী, হাঁহৰ কণী হ'লেতো আৰু ভাল লাগে। ৰঙা হোৱা নাই তৰকাৰীটো কালাৰ, কেঁচা জলকীয়া কালাৰটো, সেইকাৰণে এনেকুৱা কালাৰ হৈছে। তো মোৰ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল লাগিছেনে? ভাল লাগিলে লাইক কৰি দিব, কমেণ্টত জনাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আজিলৈকে মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। টাটা, বাই বাই।